নমস্কাৰ, কৰ্তন হ'ব 28 লাখ লোকৰ ৰেচন কাৰ্ড। কাৰ ৰেচন কাৰ্ড হ'ব কৰ্তন? ৰেচন কাৰ্ড কৰ্তন নহ'বলৈ কি কৰিব লাগিব আপোনালোকৰ? ৰাজ্যৰ প্ৰতিগৰাকী ৰেচন কাৰ্ড হিতাধিকাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ। মন্ত্ৰী কৌশিক ৰায়ৰ মন্তব্য অনুসৰি ৰেচন কাৰ্ডৰ পৰা কৰ্তন হ'ব পাৰে 28 লাখ লোকৰ নাম। বিগত 6 মাহে ৰেচন কাৰ্ডৰ সামগ্ৰী সংগ্ৰহ নকৰা লোকৰ কৰ্তন হ'ব পাৰে ৰেচন কাৰ্ড। আধাৰ চিডিং নকৰা অথবা ইকেৱাইচি নকৰা প্ৰায় 28 লাখ লোকৰ নাম চিনাক্তকৰণ কৰিছে ৰাজ্য চৰকাৰে। 28 লাখ লোকৰ নাম কৰ্তন কৰি ৰেচন কাৰ্ড যোগ্যজনক দিব ৰাজ্য চৰকাৰে। কৰ্তন হ'ব 28 লাখ লোকৰ ৰেচন কাৰ্ড। আজিৰ আনটো ডাঙৰ খবৰ। 4খন জিলাৰ বানাক্ৰান্তলৈ কেইবাটাও নতুন ঘোষণা মুখ্যমন্ত্ৰীৰ। বিদ্যুতৰ 300 ইউনিট পৰ্যন্ত ঘৰুৱা ব্যৱহাৰকাৰীয়ে দিব নালাগে বিল। মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা দিয়া হ'ব এই বিদ্যুৎ বিল। স্মাৰ্ট মিটাৰ থকা লোকসকলে দিয়া হ'ব ৰেহাই। শিৱসাগৰ, চৰাইদেউৰ লোকে দিব নালাগে বিদ্যুতৰ বিল। মাটিৰ খাজনাও ৰেহাই শিৱসাগৰৰ চৰাইদেউৰ বানাক্ৰান্তক। 3, 4, 5 তাৰিখে বানাক্ৰান্তই লাভ কৰিব 15,000 টকাকৈ। মুঠ 25,000 টকা লাভ কৰিব বানত ক্ষতিগ্ৰস্তই। বিদ্যালয়সমূহে লাভ কৰিব 2 লাখ টকা। নামঘৰে 1.5 লাখ টকাকৈ লাভ কৰিব। অংগনবাদী কেন্দ্ৰই 2ৰ পৰা 2.50 লাখ টকা পৰ্যন্ত লাভ কৰিব। শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাটলৈকে ক্ষয়ক্ষতিৰ ফটো দিব লাগিব। সময়তকৈ পূৰ্বে লাভ কৰিব প্ৰতিটো বীমাৰ ধন। বানত ক্ষতিগ্ৰস্ত 4 জিলালৈ বিশেষ এজেণ্ট নিয়োগ কৰা হ'ব। মুঠ 25,000 টকা লাভ কৰিব বানত ক্ষতিগ্ৰস্ত লোকে। এই মুহূৰ্তৰ আনটো বিশেষ গুৰুত্বপূৰ্ণ খবৰ। বৃদ্ধি কৰা হৈছে গৰমৰ বন্ধৰ সময়সীমা। সকলো চৰকাৰী বেচৰকাৰী বিদ্যালয়লৈ জাননী জাৰি কৰা হৈছে। 8 আগষ্ট পৰ্যন্ত পুনৰ বন্ধ থাকিব সকলো বিদ্যালয়। প্ৰলয়ংকাৰী বানৰ বাবে বহু চৰকাৰী বেচৰকাৰী বিদ্যালয়ত স্থাপন কৰা হৈছে আশ্ৰয় শিবিৰ। সকলো শিক্ষক আৰু কৰ্মচাৰী বাধ্যতামূলকভাৱে উপস্থিত থাকিব লাগিব বিদ্যালয়ত। বিদ্যালয়ত চৌদিশ পৰিষ্কাৰ পৰিচ্ছন্ন কৰিবৰ বাবে উপস্থিত থাকিবই লাগিব। ছাত্ৰ ছাত্ৰী থকাৰ উপযোগীকৈ পৰিৱেশৰ সুৰক্ষা তদাৰক কৰিব লাগিব। পূৰ্ব নিৰ্ধাৰিত পৰীক্ষাত থকা প্ৰতিষ্ঠানসমূহৰ ক্ষেত্ৰত প্ৰয়োজনীয় সুৰক্ষা ব্যৱস্থা ল'ব লাগিব। যোৰহাট জিলাৰ সকলো চৰকাৰী বেচৰকাৰী বিদ্যালয়লৈ এই জাননী জাৰি কৰা হৈছে। আজিৰ আনটো ডাঙৰ খবৰ। দেশ কঁপাই যোৱা ভয়াৱহ বিমান দুৰ্ঘটনা। এই দুৰ্ঘটনাত 13 জন লোকৰ কৰুণ মৃত্যু হৈছে। নিহতসকলৰ ভিতৰত 11 জন বিদেশী পৰ্যটক আৰু 2 জন আছিল পাইলট। নিহত পৰ্যটককেইগৰাকী 7 জন ইটালী, 2 জন জাৰ্মানী আৰু 2 জন স্পেইনৰ নাগৰিক হিচাপে চিনাক্তকৰণ কৰিছে। নাস্কা চহৰৰ পৰা প্ৰায় 4 মাইল দূৰত্বৰ পবেল্লো ভিয়েহো এলেকাৰ এখন পথাৰত বিমানখন খহি পৰে। পিস্কো বিমানবন্দৰৰ পৰা উৰা মাৰাৰ কিছু সময় পিছতে ক্ৰুৰ সৈতে নিয়ন্ত্ৰণ কক্ষৰ যোগাযোগ বিচ্ছিন্ন হয়। বিমানখনত সূত্ৰপাত হয় জুই। চৌপাশে হাহাকাৰৰ পৰিস্থিতি সৃষ্টি হৈছে। বৰ্তমানলৈ পোহৰলৈ অহা নাই দুৰ্ঘটনাৰ সঠিক কাৰণ। অসামৰিক বিমান পৰিবহণ কৰ্তৃপক্ষৰ আৰম্ভ কৰিছে তদন্ত। এই মুহূৰ্তৰ আনটো ডাঙৰ খবৰ। মাতৃৰ লগত ভয়ংকৰ কাণ্ড দীপেন বড়োৰ। মৰিয়াই মাতৃৰ প্ৰাণ ল'লে পুত্ৰই। মাতৃ মহিলাগৰাকীৰ নাম মালতী বড়ো আছিল। মাতৃ নেপালী চকত হত্যাকাণ্ড। পুত্ৰ দীপেন বড়োৱে হত্যা কৰাৰ অভিযোগ। পুত্ৰ দীপেন বড়ো আছিল নিচাযুক্ত। দীপেন বড়োক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। মাতৃৰ লগত ভয়ংকৰ কাণ্ড দীপেন বড়োৰ। মৰিয়াই মাতৃক প্ৰাণ ল'লে নিজ পুত্ৰই।